দ্বিতীয় বিশ্বযুদ্ধৰ পিছদিনাই ৰাতিপুৱাই ডুবাইৰ পৰিৱেশটো চাবলৈ গৈ দেখিছোঁ যে দবাপিটা ৰ'দ দি আছে। তাকে দেখি মই মোৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ ওলালোঁ। চ' লেটছ গ' অ' য়ে। ডুবাই তিনিআলিৰ পৰা কৰ্মক্ষেত্ৰলৈ যাওঁতে অষ্ট্ৰেলিয়া চাৰিআলি বৰ্ডাৰত ট্ৰেইন আহিবলৈ ল'লে। তাকে দেখি পূৰা ভিৰ। তেনেকুৱাতে বৰুণ দেৱতাৰ ঘৰৰ পানীৰ টেংকিটো লিক কৰাত গোটেই গায়ে মূৰে পানী পৰিবলৈ ধৰিলে। 790 ঘণ্টাৰ পাছত ৰাস্তাইদি ট্ৰেইন এখন ময়ো কৰ্মক্ষেত্ৰলৈ আগবাঢ়িলোঁ। কৰ্মক্ষেত্ৰ পোৱাৰ পাছত নিজৰ কৰ্ম কৰিলোঁ, যুদ্ধ বিগ্ৰহৰ প্ৰস্তুতি চলালোঁ। তাৰপাছত ৰামু খুৰাৰ পুতেক নিউটনমণি বৰুৱাই এপল S17 আল্ট্ৰা প্ৰ' মেক্স এটা আজি বনাই ৰিলিজ কৰিলে। सारे मिलके हमको पागल बना। ঘূৰি আহোঁতে ডুবাইৰ ক্লিনেষ্ট টাউন নাজিৰা দেখা পালোঁ। তাত স্ন'ফলৰ পেহীয়েকৰ জীয়েক জাবৰ ফল হৈ আছিল। তাৰপাছত বাতি এটাত মুখত ঘঁহা ক্ৰীম অলপ লৈ ল'লোঁ। আবেলি জিমলৈ যাওঁতে দেখিলোঁ বৰুণ দেৱতাৰ ঘৰত টেংকিত কোনোবাই বম দি দিয়াত টেংকি ফুটি বানপানী আহি গ'ল। বানপানী অহাত ডুবাই অভয়াৰণ্যত দেখিলোঁ দুটা ময়ূৰে বিহু শুনি ফূৰ্তি কৰি আছে। এইবোৰ দেখি ঠাণ্ডা লগাত ৰুটি এটা কাপোৰ পিন্ধাই দিলোঁ। এনেকুৱা ভাল কাম কৰাৰ বাবে চৰকত অমৃত এগিলাচ আগবঢ়াই দিলে। খাই বৈ এইপিনে চুলিখিনি কাটি ল'লোঁ। যেতিয়া লগত নাই নাৰী হয় ৰাখিং দাড়ি, চ' কাটিং দ্য দাড়ি এণ্ড আই এম লুকিং ছেক্সি। বাৰু আজিলৈ ইমানেই। বেলেগৰ হৃদয়ৰ লগত খেলাতকৈ কেৰম খেলাই ভাল। আজিলৈ ইমানেই। বাই বাই। অ' য়ে।